হে দোস্তো আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ডেইলি লাইফটোক সিকিউৰ এণ্ড কমফৰ্টেবল বনাবলৈ মই সন্ধান কৰিছোঁ এনেকুৱা কিছুমান গেজেট যিবোৰ সঁচাকৈয়ে আপোনালোকৰ চইচেবল হ'ব পাৰে। লগতে আনিছোঁ মহামাৰী ভাইৰাছৰ পৰা বাচিবলৈ ধুনীয়া এটা মাস্ক। দেন বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আজিৰ এই যাত্ৰা। লেটছ গেট ষ্টাৰ্টেড। ডেছ এণ্ড ডট দোস্তো, আজিৰ এই টেকন'লজিৰ পৃথিৱীখনে আমাৰ বিভিন্ন স্কিলসমূহ ডেভেলপ কৰাত এটা প্ৰধান ভূমিকা পালন কৰিছে। আজিকালি ল'ৰা ছোৱালীবোৰ স্মাৰ্ট গেজেটবোৰ ইউজ কৰি স্মাৰ্ট হৈ পৰিছে। হয়, গেজেটটো এটা প্ৰগ্ৰেমেবল ৰবট। এই ৰবটটো আপুনি ঘৰৰ ফ্ল'ৰত ৰাখি ধুনীয়াকৈ ইয়াক চলাব পাৰে। ইয়াৰ আছে চেন্সিটিভিটি ক্ষমতা, যিটো যিকোনো বস্তুৱেই পৰ্যবেক্ষণ কৰিব পাৰে। এইটো আপোনাৰ স্মাৰ্টফোনৰ লগত কানেক্ট কৰি এটা এপৰ জৰিয়তে ডিভাইচটো ধুনীয়াকৈ ড্ৰাইভ কৰিব পাৰে। চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল এইটোৱেই যে ই প্ৰয়োজন অনুসাৰে কথাও ক'ব পাৰে। নহয়নে ধুনীয়া গেজেট? ডেছক্ৰিপশ্যনত লিংকৰ পৰা কিনিব পাৰে। DSLR লেন্স কফি মাগ। দোস্তো, আপুনি ভিডিঅ'টোত ঠিকেই দেখা পাই আছে। এইটো এটা কফি মাগ। আপুনি যদি এজন ফটোগ্ৰাফাৰ বা ব্লগাৰ, আপুনিও যদি বিচাৰে আপোনাৰ কেমেৰা লেন্সৰ লগত মিল ৰাখি এটা মাগ, দেন এই গেজেটটো আপোনাৰ বাবে। আপুনি এইটো আপোনাৰ টেবুলটো এট্ৰেক্টিভ কৰিবলৈ ৰাখিব পাৰে। ইয়াৰ চবতকৈ ভাল এডভান্টেজটো হ'ল আপোনাৰ কফি বা চাহটোক এটা দীঘলীয়া সময়লৈকে ঠাণ্ডা কৰি ৰাখে। আপুনি এতিয়া য'তেই নাযাওক কিয় ইউজ কৰিব পাৰে এই ষ্টাইলিছ মাগটো। কাৰ 98 দোস্তো, আমি পাবজি খেলাৰ সময়ত লেণ্ড কৰাৰ লগে লগে যদি পাই যাওঁ এইটো স্নাইপাৰ, আমাৰ আনন্দৰ কোনো সীমাই নাথাকে, নহয়নে? এতিয়া আপুনি ৰিয়েল লাইফতো কিনিব পাৰে এনেকুৱা এটা গেজেট। দোস্তো, গেজেটটো চাইজত বহুত সৰু, যিটো আপুনি বন্ধুবৰ্গৰ সৈতে মস্তি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। গেজেটটোৰ লুকিং ৱাইজ একেবাৰে এটা ৰিয়েল স্নাইপাৰৰ লগত মিল খায়। গেজেটটোৰ সৈতে আপুনি পাই যাব কিছুমান বুলেট, যিবোৰ দেখাত ৰিয়েল বুলেটৰ দৰে হয়। এইটো আপুনি নিজৰ ৰুমটোক ডেক'ৰেট কৰিবলৈ ইউজ কৰিব পাৰে। দোস্তো, গেজেটটো যদি কিনিব বুলি ভাবিছে ডেছক্ৰিপশ্যনত লিংক পাব। SX790 দোস্তো, আমি তলা হিচাপে আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ কিছুমান সাধাৰণ শ্ৰেণীৰ তলা, যিবোৰ এজন চোৰৰ কাৰণে খুলিবলৈ বেছি সময় নালাগে, কাৰণ সিহঁতৰ হাতত আগৰে পৰা থাকে আপোনাৰ তলাৰ চাবি আৰু সহজে আমাৰ ঘৰত লুটপাট কৰিব পাৰে। আপুনি যদি ভাবিছে আপোনাৰ তলাটো বেছি চিকিউৰ নহয়, দেন ইউজ কৰিব পাৰে এইটো তলা। এইটো কোনো চাবিৰে খোলা তলা নহয়। এইটো আপুনি নিজৰ ইচ্ছা অনুযায়ী কিছুমান নাম্বাৰৰ সহায়ত বন্ধ আৰু খুলিব পাৰে। তলাটো এটা 1000 সংখ্যাৰে এটা নাম্বাৰিং ছিষ্টেম আছে, যিবোৰ আপোনাৰ ইচ্ছা অনুযায়ী ছেট কৰি চিকিউৰ কৰিব পাৰে আপোনাৰ ঘৰখন। ইয়াৰ লগতে পিছফালে আছে এটা স্ক্ৰু, যিটোৰ সহায়ত আপুনি সহজে ৰিছেট কৰিব পাৰে তলাটো। কিছুমান ইউনিক নাম্বাৰৰ সৈতে এইটো খোলা আৰু বন্ধ কৰিব পাৰে। গেজেটটো যদি আপোনাৰ হাতত বিচাৰিছে, দেন ডেছক্ৰিপশ্যনত লিংক পাই যাব। সফ্ট ৰিয়েল মাস্ক। দোস্তো, কৰোণা মহামাৰীয়ে গোটেই পৃথিৱীখনকে এক বিশাল প্ৰভাৱ পেলাইছে। দিন বা দিনে বৃদ্ধি হৈ গৈছে আক্ৰান্তৰ সংখ্যা, আৰু ইয়াৰ কাৰণে প্ৰয়োজন হৈছে আমাৰ উন্নত মানৰ মাস্ক আৰু বিভিন্ন সামগ্ৰীৰ, যাতে আমাক কৰোণাই প্ৰভাৱ পেলাব নোৱাৰে। মই আনিছোঁ আপোনালোকৰ বাবে এনেকুৱা এটা মাস্ক, যিটো ইউজ কৰিলে আপোনাক কোনো ভাইৰাছে এটা চুলিলৈকে বাঁকা কৰিব নোৱাৰে। হয়, এই মাস্কটোত আপুনি পাই যাব কিছুমান বিশেষ লেয়াৰ, যিটোৰ ফাঁকেৰে কোনো ভাইৰাছে প্ৰৱেশ কৰিব নোৱাৰে। এই মাস্কটো আপুনি বজাৰত যিকোনো প্লেচতে পাই যাব। দোস্তো, আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আপোনালোকৰ চাগে ভাল লাগিছে। যদি ভাল লাগি থাকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনাৰ বন্ধুলৈকে শ্বেয়াৰ কৰক, লগতে আমাৰ লগতে থাকক। আৰু তেতিয়ালৈকে মই আহিছোঁ এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।